খিলঞ্জীয়া মানুহৰ স্বাৰ্থৰ বেগাত জন্মাই তেওঁলোকৰ অস্তিত্ব বিনষ্ট কৰি তেওঁলোকে সেই মানুহখিনি তেওঁলোকৰ ভোট বেংকৰ কাৰণে ভাৰতবৰ্ষত অসমত আনি জাপি দিবলৈ বিচাৰিছে। আমি সেইটো নামানো, কেতিয়াও নামানো। আমি সকলোৱে মহিলাই মিলি, আমি সমাজৰ কৃষক ৰাইজে মিলি আমি তেওঁলোকক গৰিহণা দিছো যে এই কেব বন্ধ কৰিব লাগে। যদি তেওঁলোকে এই কেব বন্ধ নকৰে আমাৰ এই ধৰ্ণা কাৰ্যসূচী অবিৰামভাৱে চলিয়াই থাকিব আৰু বন্ধ নহব। কাৰণ তেওঁলোকে জানিব লাগে যে অসমৰ জনসাধাৰণে অসমৰ সৰ্বসৰ্বা ৰাইজে অসমৰ গণতন্ত্ৰ দেশৰ চৰকাৰ ৰাইজে গঢ়িছে, ৰাইজে আকৌ ভাঙিব পাৰে। গতিকে তেওঁলোকে সাৱধান হ'ব লাগে যে তেওঁলোকৰ হিটলাৰী ৰাজ নচলিব। অসমৰ ৰাইজ সচেতন, অসমৰ জনগণ সচেতন। এই কেবক তেওঁলোকে কেতিয়াও মানি নলয়। এই নাগৰিকত্ব সংশোধনী বিল কেতিয়াও মানি নলয়। সংবিধানৰ 6 নম্বৰ দফা যি আনি আছে 5 নম্বৰ দফাত তেওঁলোকে জলাঞ্জলি দি তেওঁলোকে 5 নম্বৰ দফাক হত্যা কৰি 6 নম্বৰ দফা আনি আমাৰ আগত দাঙি ধৰিব বিচাৰিছে। আমি তাত ঘোৰ বিৰোধিতা কৰিছো, তাৰ প্ৰতিবাদ কৰিছো। আজি আমাৰ গাঁৱৰ মহিলাসকল ওলাই আহিছে। কেতিয়াও এনেকৈ আমাৰ মহিলাসকলে ওলাই যোৱা নাই, কত যোৱা নাই যে আমি প্ৰতিবাদ কৰিব লাগে। কিন্তু আজি এই কেব লৈ আমাৰ সকলো ল'ৰা ছোৱালীৰ পৰা আৰম্ভ কৰি বৃদ্ধলৈকে সকলোৱে এই কেবৰ বিৰোধিতা কৰিছে। তথাপি যদি চৰকাৰে এইটো বন্ধ নকৰে, লাগিলে আমি মৰিম, তথাপি আমাৰ এই অবিৰতভাৱে এই ধৰ্ণা কাৰ্যসূচী চলিয়াই থাকিব। কেৱল আমাৰ এই চেনিমাৰী গাঁৱত নহয়, গোটেই অসমত চলিছে, গোটেই ভাৰতবৰ্ষত চলিছে। এই আন্দোলনৰ জুই জ্বলিছে আৰু জ্বলিয়েই থাকিব। গতিকে তেওঁলোকক আমি সকিয়নি দিছো, তেওঁলোকে এই কেব সোনকালে বন্ধ কৰিব লাগে। অসমৰ ৰাইজক আৰু প্ৰতাৰণা দিব নালাগে, কষ্ট দিব নালাগে। যদি তেওঁলোকে অসমৰ ৰাইজক কষ্ট দি শান্তি অনুভৱ কৰে, তেওঁলোকে অসমৰ যুৱকৰ সমস্যা সমাধান কৰিব পৰা নাই। তেওঁলোকে প্ৰতিশ্ৰুতি দিছিল 2 লাখকৈ চাকৰি দিব প্ৰতি বছৰে, আৰু এতিয়া আপোনালোকে চাই আছে চাকৰি ছাটাই কৰি 2 লাখকৈ চাকৰিয়ালক আমাৰ নিলম্বিত কৰি আছে। তেওঁলোকৰ পৰিয়ালৰ চিন্তা কৰা নাই। আজি বিদেশৰ পৰা মানুহ আনি অসমৰ খিলঞ্জীয়াৰ অস্তিত্ব ধ্বংস কৰি ধৰ্ম ভাষা অসমীয়া ভাষাৰ যি গৌৰৱ সেইটো ধ্বংস কৰিব বিচাৰিছে। আজি যদি আপোনালোক চাওক, বাংলাদেশৰ পৰা মানুহ আহে, আফগানিস্তানৰ পৰা মানুহ আহে, পাকিস্তানৰ মানুহ আহে, তেওঁলোকে ইয়াত আহি কোনোদিন অসমীয়া ভাষা ক'ব নোৱাৰিব। তেওঁলোকে বেংগলী ভাষাৰে কথা ক'ব। আমাৰ অসমখন বেংগলীৰ হাতত জাপি দিবলৈ চেষ্টা কৰিছে, বেংগলীৰ হাতত তুলি দিবলৈ চেষ্টা কৰিছে। সেইখিনিক আমি কেতিয়াও মানি নলওঁ আৰু আমাৰ অসমৰ কোনো জনসাধাৰণে মানি নলব। তেওঁলোকক পোহনীয়া কেইটামান কুকুৰে চামচাই আজি এই কেবক সমৰ্থন জনাই আছে, কেবৰ লগত থাকি আছে। আৰু কেইজনমান স্বাৰ্থপৰ তেওঁলোকৰ যি মন্ত্ৰী আছে, কাৰ্য বিষয়া আছে, RSSৰ প্ৰতিশ্ৰুতি মানি চলা যিবিলাক বিজেপিৰ পালি নেতা আছে, তেওঁলোকে এই RSSৰ কথাত আজি অসমত কেব আনাৰ চিন্তা কৰিছে, ভাৰতবৰ্ষত কেব আনাৰ চিন্তা কৰিছে। গতিকে তেখেতসকলে আমি উনকাই দিছো, তেখেতসকলে হুঁচিয়াৰ হ'ব লাগে যে আমাৰ মহিলাসকলৰ এনেকুৱা সাহস, তেওঁলোকে মৰিব, নহলে যুঁজি এইটো জয় কৰিবই। এইটো আমাৰ প্ৰতিজ্ঞা। আমি নহলে মৰিম, নহলে আমি এই কেব বন্ধ কৰিম। এইখিনিয়ে আজি আমাৰ প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে আমি চৰকাৰক জনাই দিছো। আৰু যদি বন্ধ নকৰে তেখেতসকলক আমি তীব্ৰ ভাষাৰে গৰিহণা দিছো। আমাৰ আই মাতৃসকলে এনেকৈ কাৰ্যসূচী চলাই যাব, চলিয়ে থাকিব, চলিয়েই থাকিব।